Hi everyone, আজি আপোনালোকৰ বাবে মই অন্য এটি ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে কঁঠালৰ মুচি। আপোনালোক হয়তো সকলোৱে কঁঠালৰ মুচি তৰকাৰী খাইছে। আজি মইনো কিদৰে বনাওঁ তাকে চাওঁ আহকচোন। এতিয়া কঁঠালটোৰ বাকলি গুচাই মই এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া এখন কেৰাহী পাতি লৈছোঁ। কেৰাহীখনত পানী দি লৈছোঁ। আৰু এতিয়া মই 10 মিনিটৰ কাৰণে এনেকৈ অলপ বইল কৰি ল'ম। লগতে এচামুচ নিমখ দি দিছোঁ। এতিয়া সোনকালে সিজাত সহায় হয়। বেছি সময় সিজাব নালাগে, যিহেতুকে আমি তৰকাৰী বনাওঁতে আকৌ সিজামেই। সেইকাৰণে 10 মিনিটৰ কাৰণে বইল হ'বলৈ দিছোঁ। মছলাৰ কাৰণে মই ব্যৱহাৰ কৰিছোঁ এটা ডাঙৰ চাইজৰ পিঁয়াজ, তেজপাত, শুকান জলকীয়া, 2 টুকুৰা সৰু সৰু ডালচেনি, 2টা বিলাহী আৰু 1 ডাঙৰ চামুচেৰে 1 চামুচ আদা নহৰু পেষ্ট। বইল হৈ গৈছে। এতিয়া মই এটা ফুটা লগা বাচনত এনেদৰে পানীখিনি যাব পৰাকৈ কাঢ়ি ল'ম। এতিয়া মই এটা ফুটা লগা বাচনত কাঢ়ি ল'লোঁ পানীখিনি ভালকৈ যাব পৰাকৈ। এতিয়া এখন কেৰাহী পাতি লৈছোঁ। কেৰাহীখন গৰম হোৱাৰ লগে লগে ইয়াতে মই তেল ঢালি দিছোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে তাতে মই এচামুচ দিছোঁ পাঁচফোৰণ আৰু তেজপাত। পিঁয়াজৰ ৰংটো সলনি হোৱালৈকে মই এনেদৰে অলপ ভাজি থাকিম। পিঁয়াজৰ ৰংটো সলনি হোৱাত এতিয়া ইয়াতে মই দিম এচামুচ আদা নহৰু পেষ্ট। আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে মই জুইটো কমাই এনেদৰে অকণমান সময় লৰাই ল'ম। আদা নহৰু কেঁচা গোন্ধটো যোৱাৰ লগে লগে ইয়াত মই কাটি ৰখা বিলাহী দি দিম। এতিয়া মই আধা চামুচৰ জোখৰ নিমখ ছটিয়াই দিম। নিমখ ছটিয়ালে বিলাহীবিলাক সোনকালে গলাত সহায় হয়। বিলাহীবিলাক গলি যোৱাত ইয়াতে মই 1 চামুচ হালধি গুড়া দিম আৰু আধা চামুচ জিৰা। এতিয়া মই ইয়াতে দিম বইল কৰি ৰখা কঁঠাল টুকুৰা। জুই ফ্লেমটো বঢ়াই লৈ মই ভালদৰে লৰাই দিম। ইয়াতে মই সোৱাদ অনুসৰি নিমখ দিম। মন কৰিব বইল কৰোঁতেও নিমখ দিয়া আছিল আৰু বিলাহী গলাৰ সময়তো নিমখ দিয়া হৈছে। সোৱাদ অনুসৰি দি ল'ব নিমখ। জুই ফ্লেমটো বঢ়াই লৈ মই এনেদৰে 5 মিনিটৰ কাৰণে লৰাই লৰাই ভাজি থাকিম।
5 মিনিট এনেদৰে ভাজি লোৱাৰ পাছত এতিয়া মই ইয়াতে পানী দি দিম। জুই ফ্লেমটো হাই কৰি এতিয়া মই এখন ঢাকনিৰে ঢাকি আকৌ 5 মিনিটৰ কাৰণে উতলতা আহিবলৈ দিম। এতিয়া দেখিছেনে পানীবিলাক শুকাই গ'ল। মন কৰিব মই বৰ বেছি এটা জোল কৰি ৰাখা নাই। বৰ বেছি জোল কৰি ৰাখিলে খাবলৈ ইমান ভাল নালাগে, সেইকাৰণে জোল কৰি ৰাখা নাই, ইমানটোতে ৰাখিছোঁ। কঁঠালৰ তৰকাৰী মোৰ ৰেডি হৈ গৈছে। এতিয়া মই ইয়াতে কাটি ৰখা ধনিয়া পাত ছটিয়াই দিম। যদি আজি ৰেচিপিটো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। লগতে এবাৰ আপোনালোকেও বনাই খাই চাব। ঠিক আছে, আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই।